তাৰ শিৰোনাম আঘোণৰ স্তৱক। হুমথিৰা আঘোণৰ ৰ'দ কাছলি মেৰিয়াই আয়ে খোজ লৈ গোবাটৰ বকিয়াই দি হাতত কাঁচি মূৰত লৈ এটি জাপি ভৱিষ্যতৰ সপোন এটি হাতৰ কেপত ভৰাই প্ৰাপ্তিৰ হেঁপাহত আলফুলে মেৰিয়াই এটি এটি ভৰ যৌৱনা মুঠি ৰবাব টেঙাৰ সোৱাদে ৰ'দ কাটে কৌতুকৰ ৰগৰত মুখৰ হয় পথাৰ দাৱনী গাভৰুৰ খোজৰ লয়লাখত জিৰিক জিৰিককৈ নাচি উঠে সোণগুটি পিতাইহঁতৰ হাতৰ তৰাজৰিত বান্ধ খাই পাহোৱাল দুটি ডাঙৰি ক্ৰমশ আবেলিৰ ৰঙা বেলিটি নামে গাইকেইজনীৰ খুটি খুলি ধূলিয়ৰি আবেলিটোৰ সতে আই পিতায়ে উভতনি খোজ ধৰে বাটে বাটে সিঁচি যায় হুমথিৰা আঘোণৰ এটি আপোন গোন্ধ।